নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বোলে মানুহজনে মোক গৰৈ মাছৰ পুৰা পিটিকা বনাই খুৱায়। গতিকে আপোনালোককো দেখাওঁচোন, নহয় জানো মানুহজনেনো এই পুৰা পিটিকা কেনেদৰে ৰেডি কৰে। যিহেতু মাছটো প্ৰথমতে জুইত পুৰি ল'ব লাগিব, সেইকাৰণে প্ৰথমতে এনেদৰে জুই ধৰি মাছটো পুৰি লোৱা হ'ব। এতিয়া মাছটো সিজিবলৈ যিহেতু অকণমান টাইম লাগিব, গতিকে আমি তাৰ মাজতে ধনিয়া আনোগৈ। ধনিয়া আমাৰ ঘৰৰে কিন্তু দেই, মানে আমাৰ কোৱাৰ্টাৰতে মানুহজনে সৰুকৈ খেতি কৰিছে। তাৰে মাজত এয়া ধনিয়াও কৰিছে আৰু ধনিয়া এয়া খাব পৰা হৈছেগৈ আৰু অলপকৈ। গতিকে আজি আমাৰ ঘৰৰে ধনিয়া দি পিটিকা খাম। এতিয়া এইফালে মাছটো সিজিলে নে চাই লওঁ। এইফালে এয়া মাছ সিজিলে, গতিকে এতিয়া মাছৰ পিটিকা ৰেডি কৰোঁগৈ। এয়া প্ৰথমতে মাছৰ ওপৰত থকা ছাইখিনি এনেদৰে আঁতৰাই লৈছোঁ। তাৰ পাছত এয়া মাছৰ মাথা, তাৰ পাছত মাছত থকা কাঁইট আৰু পেটু, সেই গোটেইখিনি ভালদৰে আঁতৰাই লৈছোঁ। মাছৰ পিটিকা খাবৰ কাৰণে অকল মাছটো পুৰি ল'লেইতো নহ'ব, তাৰ জুতি পুতি ল'বলৈ হ'লে আৰু কিবা কিবি মিক্স দিব লাগিব, নহয় জানো। গতিকে আমি তাৰ লগত দিবৰ কাৰণে আদা, পিঁয়াজ আৰু জলকীয়া লগতে ধনিয়া এইখিনি ভালদৰে মিহি মিহিকৈ কাটি লৈছোঁ। তাৰ পাছত দি দিছোঁ এয়া মিঠাতেল। পিটিকাত মিঠাতেলৰ গোন্ধকণেহে সোৱাদটো বৰ সুকীয়া কৰি পেলায়। গতিকে আমিও এয়া পিটিকাত দি দিছোঁ মিঠাতেল। তাৰ পাছত দি দিছোঁ এয়া নিমখ। এতিয়া এই গোটেইখিনি ভালদৰে পিটিকি মিক্স কৰি ল'ম। আপোনালোকে এনেদৰে পোৰা মাছৰ পিটিকা খাই ভাল পায়নে বাৰু? মই কিন্তু এই গৰৈ মাছটো পুৰি পিটিকি কৰি খাই পিনেহে বেছি ভাল পাওঁ। গতিকে আজিৰ এই ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আৰু যদিহে আপোনালোকে এনেদৰে খাই পোৱা নাই, এবাৰ ট্ৰাই কৰি চাবচোন, খাবলৈ খুব ভাল লাগে। মাছৰ শাক, টেঙা শাক বা ফ্ৰাই কৰিও খাই বহুত ভাল লাগে, কিন্তু পোৰা মাছৰ পিটিকাৰ সোৱাদেই সুকীয়া। গতিকে আজিলৈ আহিছোঁ, বাই বাই।